Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি মাঘ বিহুৰ উৰুকা আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা মাঘ বিহুৰ বহুত শুভেচ্ছা জনাইছো আৰু মাঘ বিহুৰ উৰুকা বুলি ক'লেতো আজি ৰ'বলৈ একেবাৰে সময় নাথাকে সকলোৱে আজি ব্যস্ত থকা হয় ৰাতিপুৱা উৰুকা বজাৰ কৰাৰ পৰা ধৰি ৰাতি সকলোৱে একেলগে ভাত খোৱালৈকে বুলি আজি দিনটো কামতেই ব্যস্ত থকা হয় আৰু আজিতো সকলোৱে নিশ্চয় গধূলি খানা খাব আৰু আজি আমিও খাম প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ পৰিয়ালৰ সকলোৱে একেলগে লগ লাগি আমি উৰুকা নিশাৰ ভোজ খাম আৰু গতিকে এতিয়া তাৰ কাৰণে আমাৰ সকলোৱে এটা নিজৰ কামত লাগি আছে আৰু আজি গধূলি ভাত সাজৰ কাৰণে আমি কি যোগাৰ কৰিছোঁ সেয়া মই আপোনালোকক মোৰ ভিডিঅ'ত দেখুৱাই থাকিম গতিকে ভিডিঅ'টো চাই থাকিব ইয়াতে বৰ্তমান আমাৰ এতিয়া মাংস কাটি আছে এয়া হাঁহৰ মাংস আৰু আজি উৰুকা নিশাৰ ভাত সাজ আমি আজি হাঁহৰ মাংসৰে খাম গতিকে ইয়াতে এয়া বৰ্তমান হাঁহৰ মাংস এয়া কাটি আছে ইয়াতে চুঙা পিঠা বনাবৰ কাৰণে আমি পিঠাখিনিৰ লগত গুড়খিনি দি ধুনীয়াকৈ মিক্স কৰি থৈছোঁ এতিয়া ইয়াতে চুঙা আমি আনি থৈছোঁ চুঙা পিঠা বনাবৰ কাৰণে আৰু ইয়াতে চুঙাতে আমি এতিয়া এয়া পিঠাখিনি দি ধুনীয়াকৈ চুঙা পিঠা বনাম যেহেতু আমি আজি চুঙাত দিয়া মাংস বনাম গতিকে চুঙাত দিয়া মাংস বনাবৰ কাৰণে মাংসখিনি মই ধুনীয়াকৈ ধুই মেলি এয়া আদা নহৰু জলকীয়া পেষ্টখিনি ধুনীয়াকৈ মাংসখিনিৰ লগত সানি লৈছোঁ আৰু ইয়াতে অকণমান হালধি দিছোঁ অকণমান দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম ইয়াতে নিমখো দিম অলপমান ইয়াতে অলপমান নেমু টেঙা দি দিছোঁ নেমু টেঙাৰ ৰস চেপি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ পেলাই আমি এইখিনি মাংসখিনি চুঙাত ভৰাই দিম ইয়াতে অলপমান মাংস আমি এক্সট্ৰাকৈ লৈছোঁ যিহেতু আমি আজি খৰিকাত দিম মাংস গতিকে খৰিকাত দিবৰ কাৰণে এইখিনি মাংস লৈছোঁ আৰু ইয়াতে এতিয়া ধুনীয়াকৈ আমি পেষ্টখিনি সানি পেলাই ধুনীয়াকৈ এইখিনি মেৰিনেট কৰি লৈছোঁ ইয়াত বৰ্তমান আমি চুঙা পিঠা বনাই আছোঁ এয়া চুঙা পিঠা সেয়া দেখিছে এটা এফালেদি অকণমান ওলাই আহিলে আৰু এয়া কাইলৈ ৰাতিপুৱা যিহেতু আমি মেজি জ্বলাম কাইলৈ বিহু গতিকে বিহু দিনা মেজিৰ ওচৰত খাব লাগিব গতিকে তাৰ কাৰণে চুঙা পিঠা বনাই আছোঁ এতিয়া বৰ্তমান আমাৰ চুঙা পিঠা বনাই হৈ গৈছে আৰু এতিয়া আমি চুঙা দিয়া মাংস দিছোঁ আজি চুঙাত দিয়া মাংস আমি খাম গতিকে ইয়াতে আমি এতিয়া চুঙাত দি মাংস পুৰি আছোঁ খাবৰ কাৰণে এইটো আমাৰ ভেলাঘৰ আৰু ইয়াতে এতিয়া আমাৰ সকলো ৰাইজে বহি আছে আৰু ইয়াতে আমাৰ খানাও বনাই আছে হাঁহৰ মাংস বনাই আছে ইয়াতে ভণ্টিয়ে
ইয়াতে বৰ্তমান আমি এতিয়া খৰিকাত দিয়া মাংস বনাইছোঁ এয়া চাওক ইয়াতে বনাই আছোঁ আৰু এইফালে ইয়াত এয়া বনাই আছে এয়া আজি চুঙাত দিয়া মাংস খৰিকাত দিয়া মাংস চব খাব লাগিব আৰু খৰিকাত দিয়া মাংস খাই এনেও বহুত ভাল লাগে গতিকে আজি এয়া আমি বনাইছোঁ মাঘ বিহু বুলি খাবৰ কাৰণে ইয়াতে আমাৰ মাংস দিবৰ কাৰণে আলুখিনি ফ্ৰাই কৰি হৈ গ'ল ইয়াতে ধনিয়া থৈছোঁ আৰু ইয়াতে হাঁহৰ মাংস বনাই আছে আজি কোমোৰা দি হাঁহৰ মাংস আমি বনাইছোঁ খাবৰ কাৰণে বহুত ধুৱাইছে কেৰাহীখন বহুত ডাঙৰ সেইকাৰণে মাংসকণ কম লাগিছে পানী দিব হ'ল দি দিয়া ইয়াতে আমাৰ এতিয়া পানী দিব হৈছে মাংসখিনি ধুনীয়াকৈ সিজি গ'ল এতিয়া আমি পানী দি দিম পানী দি দিবা ধন্যবাদ এতিয়া পানী দিছে এয়া বৰ্তমান আমাৰ চুঙাত দিয়া মাংস বনাই হৈ গৈছে এয়া চাওক ইয়াতে এতিয়া অলপমান ধনিয়া দি দিছোঁ আৰু ধনিয়া দিলে ফ্লেভাৰটো বহুত ভাল লাগে আৰু ইয়াতে অলপমান নিমখ দি দিছোঁ আৰু দি পেলাই এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম খৰিকাত দিয়া মাংস এয়া চাওক এয়া বৰ্তমান আমাৰ হাঁহৰ মাংস বনাই হৈ গৈছে আৰু এতিয়া আমাৰ খানা খোৱাৰ সময় হৈছে গতিকে আমি সকলোৱে এতিয়া খানা খাইছোঁ